নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এনিনিয়াৰ জব পৰ্টেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, চাকৰিৰ সন্ধানৰ যাত্ৰাত আপোনাৰ বিশ্বস্ত সংগী এনিনিয়াৰ জব পৰ্টেল। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম NSPCৰ নতুন 361টা এপ্ৰেণ্টিছ খালী পদৰ বিষয়ে। লগতে কোনে আবেদন কৰিব পাৰিব, কিমান ষ্টাইপেণ্ড পোৱা যাব আৰু কেনেকৈ আবেদন কৰিব পাৰিব তাৰ ষ্টেপ বাই ষ্টেপ সকলোবোৰ আলোচনা। আহক সময় নষ্ট নকৰি আমি প্ৰক্ৰিয়াৰ মাজলৈ আগবাঢ়োঁ। হয় বন্ধুসকল, NSPC লিমিটেডে 2025 বৰ্ষৰ বাবে এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচাৰি আহ্বান জনাইছে। মুঠ পদৰ সংখ্যা হৈছে 361টা, য'ত থাকিব গ্ৰেজুৱেট, ডিপ্ল'মা আৰু ITI ট্ৰেডত। আহক এতিয়া জানি লওঁ এই পদসমূহ কাৰ বাবে কিমান আছে। হয়, গ্ৰেজুৱেট এপ্ৰেণ্টিছ আছে 129টা পদ আৰু তেওঁলোকে ষ্টাইপেণ্ড পাব প্ৰতি মাহে 15,000 টকাকৈ। ডিপ্ল'মা এপ্ৰেণ্টিছ আছে 76টা পদ আৰু তেওঁলোকে ষ্টাইপেণ্ড পাব প্ৰতি মাহে 13,500 টকাকৈ। আৰু ITI ট্ৰেড এপ্ৰেণ্টিছ আছে 156টা পদ আৰু তেওঁলোকৰ ষ্টাইপেণ্ড হৈছে প্ৰতি মাহে 12,000 টকা। হয় বন্ধুসকল, এই পদসমূহত কাম কৰি আপুনি এটা ভাল অভিজ্ঞতা আৰু মাহেকীয়া আয় একেলগে লাভ কৰিব। হয় বন্ধুসকল, এয়া আমাৰ বাবে অতি উত্তম সুযোগ ভাৰতৰ এক প্ৰসিদ্ধ বিদ্যুৎ প্ৰতিষ্ঠানৰ সৈতে কাম কৰাৰ অভিজ্ঞতা ল'বলৈ। বন্ধুসকল, এই এপ্ৰেণ্টিছ পদসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়স 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। চৰকাৰী নিয়ম অনুসৰি অৱশ্যে সংৰক্ষণ পোৱা যাব। আপোনালোকৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব এনেধৰণৰ: প্ৰত্যেক পদৰ বাবে সংশ্লিষ্ট শাখাত পঢ়া হ'ব লাগিব। সঠিক যোগ্যতাৰ বিষয়ে আপোনালোকে NSPCৰ অফিচিয়েল ন'টিফিকেশ্যনখন চাব পাৰে। বন্ধুসকল, এতিয়া আহোঁ আপুনি এপ্লাই কেনেকৈ কৰিব। বন্ধুসকল, ITI কেণ্ডিডেটসকলে প্ৰথমে NAPS পৰ্টেলত নিজক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গ্ৰেজুৱেট বা ডিপ্ল'মা কেণ্ডিডেটসকলে NATS পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত www.nspcindia.com ৱেবছাইটলৈ গৈ কেৰিয়াৰ, তাৰপাছত এংগেজমেণ্ট অফ এপ্ৰেণ্টিছ, তাৰপাছত এপ্লাইড নাওত ক্লিক কৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব। বন্ধুসকল, মনত ৰাখিব, আবেদন কৰাৰ সময়ত এই ডকুমেণ্টবোৰ স্কেন কৰি আপলোড কৰিব লাগিব। ডকুমেণ্টবোৰ হৈছে NATS নেটছ নাইবা NAPS নেপছ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন। দ্বিতীয়তে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটসমূহ। তৃতীয়তে জন্মৰ প্ৰমাণপত্ৰ, বিশেষকৈ ক্লাছ 10ৰ যিবোৰ চাৰ্টিফিকেট যেনেকৈ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট য'ত আপোনাৰ জন্মৰ তাৰিখ উল্লেখ থাকে সেইখনে অতি উত্তম। তাৰপিছত আপোনালোকৰ থাকিব কাষ্ট চাৰ্টিফিকেট যদি প্ৰযোজ্য হয়। তাৰপিছত আহিব আপোনাৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোকপি আৰু আপোনাৰ ছিগনেচাৰ। বন্ধুসকল, ইতিমধ্যেই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 11 জুলাই 2025 তাৰিখৰ পৰা আৰু এই আবেদন অহা 11 আগষ্ট 2025 তাৰিখলৈকে চলি থাকিব। বন্ধুসকল, আপোনালোকে কিন্তু শেষ দিনটোলৈ ৰৈ নাথাকিব, তাৰ আগতেই এপ্লাই কৰি নিজৰ পদটো আপুনি সুনিশ্চিত কৰক। বন্ধুসকল, NSPCৰ এই এপ্ৰেণ্টিছ পদসমূহ আমাৰ বাবে এটা সোণালী সুযোগ। হয় বন্ধুসকল, বাস্তৱ অভিজ্ঞতা, মাহেকীয়া আয় আৰু এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানৰ সৈতে কাম কৰাৰ এক বাস্তৱ অভিজ্ঞতা একেলগে লাভ কৰক। বন্ধুসকল, এনেধৰণৰ বা বাতৰিৰ বাবে এনিনিয়াৰ জব পৰ্টেলৰ সৈতে আপোনালোকে সদায় যোগাযোগত থাকক। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল। ভিডিঅ'টোত যদি আপোনালোকে ভাল পালে, ইয়াৰ তথ্যসমূহ যদি আপোনালোকৰ ভাল লাগিল, তেনেহ'লে ভিডিঅ'টোত এটা লাইক দিবলৈ নেপাহৰিব। লগতে আপোনাৰ বন্ধুবৰ্গলৈ এই বাতৰিটো পোৱাকৈ তেওঁলোকলৈ এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও এই সুবিধাটো গ্ৰহণ কৰিব পাৰে। আৰু এনেধৰণৰ গভৰ্ণমেণ্ট জবৰ আপডেট পাই থাকিবলৈ এনিনিয়াৰ জব পৰ্টেল চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকলৈ শুভেচ্ছা থাকিল আৰু এটি নতুন গভৰ্ণমেণ্ট আপডেট লৈ আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।